কেমেৰা চাগে কিবা ফুচ হৈ গৈছে চাই থাকক ৰাইজ চাওক 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 বাহ নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আপোনালোকৰ খা খবৰ নিশ্চয় ভালে আজি মানে ভিডিঅ'টো অকণ জমনি হ'ব আৰু মানে খালত মাছ ধৰিবলৈ ওলাইছোঁ মাহঁতৰ ঘৰলৈ আহিছোঁ দেখিছে এই ঘৰটো চাগে নিশ্চয় চিনি পাইছে আজি ঘৰলৈ আহিছোঁ বোলো পুখুৰীত খালত মাছ ধৰোঁগৈ দেহে কি কৰিছা কি খাই আছা বা তাৰপিছত আৰু চুচ বহি আছে আৰু মেহেঙা মেহেং কৰিছে লাজ কৰিছে মাহঁতৰ ঘৰলৈ আহিছে যে তাৰপিছত আৰু মায়ে তামোল আহিছে মাছ মানে পুৰা ধৰিম চাই থাকক পুৰা মানে নহয় বহুত মাছ আছে দেখিব নহয় কিমান ধৰিম নে কি কোৱা কিবা মানে দেহা আৰু চেণ্ডেলটো পিন্ধি লৈছে কাগজ চিনি পাইছে নে মোমাইকৰ চেণ্ডেলটোকে পিন্ধি লৈছে আৰু নিজৰযোৰ নানিলে এইকেইটা মানে মোক দেখি পাগল হৈ গৈছে পাগল তাত আৰু মানে খোজকাঢ়িব পৰা নাই দেখিছা নহয় কিটো মানে অনন্য জোতাযোৰ কেনেকুৱা লিছে চবে কমেণ্টত জনাব দেই তাৰপিছত মানে আহি খালটো চব পাইছোঁ ইয়াত সেইজনী অনন্যাজনী বৰ দিগদাৰ কৰি আছে আহি খালটো পাইছোঁ এতিয়া কোনফালে যাম বা খাললৈ মানে মই ভাবি পোৱা নাই বহুত চিন্তা হৈছে এইটো খাল মানে পানী শুকাই নাইকিয়া হৈ গ'ল খিলেগে আছে দেখিছে নহয় ইয়াত মানে লেও মাছ আৰু এতিয়া কি কৰিম বাছ জেৱাখনকে পাৰ হৈ যাওঁগৈ নে কি কয় নহ'লেতো উপায় নাই কি কয় ৰাইজ জেৱাকে পাৰ হৈ যাওঁগৈ নে কি কয় ready to মাছ ধৰিম in the খাল that খাল you can see আপোনালোকে দেখিছে চাগে এইটো খালত এতিয়া আমি মাছ ধৰিম আৰু কিমান মাছ পাম সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম so guys keep watching গৈছে বোলে বাসমতি আমাৰ বাসমতি জেৱা পাৰ হৈ গৈছে ভাঙি দিছোঁ পুৰা আৰু এয়া প্ৰিপাৰেশ্যন কৰি থকা হৈছে এইটো ভেটাটো দি লওঁ অনন্য সেৱাস কৰি আছে আৰু এইটো চাওক গাইজ কিমান দীঘল খাল আৰু এইটো খালত এতিয়া কিমান মাছ পাম চাই থাকক আপোনালোকক দেখুৱাই আছোঁ আৰু আমি মানে মাছ ধৰাত মানে এক্সপাৰ্ট আপোনালোকক ক'ৰবাত যদি ধৰিব লাগে নহয় খাল সিঁচিবলগীয়া আছে কণ্টেক্ট কৰিব হা গাইজ কি নহয় তুমি এক্সপাৰ্ট তুমি মেইন মাগুৰ হয় তুমি মাগুৰো হয় তুমি কাৰৈ আৰু মাগুৰ হেহে মাছ চাছ নেপাওঁ পানী সিঁচা পৰ্ব ষ্টাৰ্ট হৈ গ'ল আৰু আৰম্ভ হৈ গ'ল পানী যেতিয়া শুকাব অলপমান পিছত আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ৰাইজ মুক্তি সিঁচি আছে এয়া মুক্তি এটা মেইন আৰু গম পাইছে নাই হেভি মানে চাই থাকক দেই এই বোলে গাইজ বহুত ডাঙৰ মাছ এজনী আহিছে বোলে চাওঁচোন কোনজনী ইয়ে গাই চাওক বাহ কি ডাঙৰ মাছ গ'লে কি জমনি তুমি বম জমনি তুমি পুৰা চুৰুজে একদম লাহনি মাৰি আছে খচক পানী শুকুৱাই দিছে কি কোৱা এয়া একদম পুৰা পিলপিলি পুঠি দৰিকণা মাছ পুৰা ঢেৰ পুৰা হিচা শেষে কৰি দিলা তুমি দেই শিকি পৰ্ব ষ্টাৰ্ট এয়া আমাৰ বাবা দা ধৰি আছে সেইফালে সেইজনী মুক্তি আৰু মই ধৰি আছোঁ এইবিলাক চাওক পুঠি মাছ
পুঠি মাছ এই চাওক পুঠি পুঠি কোনে কোনে ভাল পায় পুঠি মাছ কমেণ্ট কৰি দিব পঠিয়াই দিম মই হোৱাটছএপত চাওক 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 মাছ চাওক কেনেকুৱা মাছ চাওক পলালে 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 এখন হাতে কেমেৰা এখন হাতে মাছ এটা নহয় দুটা দুটা খাল সিঁচিলোঁ একদম দাদা ভাগৰি গৈছে এইফালে সুৰজো ভাগৰি গৈছে কেমেৰা চাগে কিবা ফুচ হৈ গৈছে দুটা দুটা খাল সিঁচিলোঁ কি ক'বা বহুত কষ্ট হ'ল আৰু এটা সিঁচিলোঁ এইটো মগুৰ এটাহে পালোঁ আৰু মগুৰ এটা পাইছোঁ আৰু চেং পাইছে গুৰুই পাইছে আৰু এইবিলাক পুঠি খলিহনা আৰু হয়নে বগৰী গৈছোঁ আৰু দেই ৰাইজ হৈ যাব আৰু হৈ যাব আৰু অলপ পিছত দেখাই আছোঁ আপোনালোকক কিমান মাছ ধৰিলোঁ আপুনি কিবা ক'ব আগৰ ৰাখিছে বোলে চবৰে আমি উঠি দিছোঁ এইফালে একদম নবৈ মাছ বাচি বাচি ভাগৰি গৈছে মোক চিঞৰি আছে ঐ ধুন আহা মোক মাছ বাচি দিয়া আহি হেল্প কৰি দিয়া আহি বোলে এইফালে নাগিনী কি কৰিছা হয় নি কান্দা কটা কেনেকৈ দুখ পালা কোন গীত পালা গম নাপায় তাৰপিছত কোনা চাওঁ একেবাৰে বৃহত্তৰ ডাঙৰ মাছটো হ'ল এইটো এইটো আৰু এইয়া চক মাছ পুৰা ধৰিলোঁ পুৰা খাম পুৰা মাছৰ নিচিনা মাছ নাই মানে এইকেইটা মাছৰ নিচিনা আপুনি ভিটামিন মানে ক'তো নাপায় লাগিলে আপুনি 500 টকা 1000 টকা দি কিনি খাওক 500 টকা 1000 টকা দি কিনি খাওক এইটো কিমান ডাঙৰ মাছ এইকেইটা যে মাছ গাইজ এইকেইটা যে মাছ এইকেইটা মাছৰ নিচিনা আপুনি ক'তো ভিটামিন নাপায় মানে এইকেইটা চকুৰ ৰশ্মি আৰু মানে ব্ৰেইনৰ কাৰণে বহুত ভাল আপুনি লাগিলে 1000 টকা দি মাছ কিনি খাওক এইকেইটা মাছৰ নিচিনা হ'ব নোৱাৰে চ' আপোনাক লোকক যদি লাগে ক'ব মই দিম বাৰু অলপ অলপ দি পঠিয়াম এজনী এজনী পৰিব ভাগৰ এই ধুব লাগিব এইখিনি চাওঁ তাৰপিছত এতিয়া ভৰি হাত ধুই লওঁ পুখুৰীত ধামকৈ পৰি আৰু তাৰপিছত গাইজ খানা চানা খালোঁ একদম ধুনীয়াকৈ আৰামছে মাছ ধৰিলোঁ দেখিলেই আপোনালোকে আজি মাছ ধৰিলোঁ আৰু খানা চানা খাই একদম আজৰি আৰু এইফালে আমাৰ নবৌয়ে কৈছে নুঠাবা দেই মোক নুঠাবা দেই কিবা হ'ব উঠালে কিবা হ'ব নবৌ নবৌ চা 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 ব'ল আছোঁ নবৌ যদি তাই চিৰিফালে মুক্তি বহি আছে হ'ব আৰু দেই বাকী আৰু এতিয়া আকৌ মাছ ভাগ চাগ খোৱা হৈ গ'ল 1 কেজি 1.5 কেজিমান পালোঁ আৰু এতিয়া ঘৰলৈ যাম আৰু তো গাইজ এতিয়া আমি লৈ ল'লোঁ মাছ দেখিছে নহয় আহোঁতেনে সুদা হাতে আহিছিলোঁ যাওঁতেনে মাছ সৰু মাছ আৰু মুক্তিলে চাওক একদম গোটেইখন দেখিছে নহয় বেগ চেগ ইমান মানে মাকৰ ঘৰলৈ আহিলে মানে একদম ঢেৰ টালি টোপোলা ঢেৰ বান্ধি লয় মানে একদম অকল খালি ইটো লয় সিটো লয় সিটো লয় মানে কি ক'ম আৰু আপোনালোকক আৰু এইফালে আমাৰ গাঁৱৰ পৰিৱেশ আবেলি সময়ৰ এটা দৃশ্য পথাৰৰ আৰু এতিয়া যাম বৰ্তাহঁতৰ ঘৰলৈ যাম বৰ্তাহঁতৰ ঘৰৰ পৰা আকৌ ল'বলগীয়া আছে কিবা এটা দেখুৱাই আছোঁ ৰ'ব কি ল'মগৈ এই আমাৰ বৰমাই আনি দিছে বৰটেঙা কাইলৈ খাবলৈ আৰু বৰটেঙা মানে বহুত ধুনীয়া বৰটেঙা হয় ন বৰমা আৰু লৈ লৈছোঁ ফৰিং আদি মানে ফৰিং খাম ফৰিং মানে বহুত ভাল পাম মই খাই তো আদি হ'ব ফৰিং এইফালে আমাৰ বৰ্তা বহি আছে হয় ন ৰেডিঅ'টো ক'ত হ'লে আদি আপোনাৰ এইটো ৰেডিঅ' ক'ত বাজি আছে এইখন ফুলনি ইয়াত ৰেডিঅ' বাজি আছে ফ্ৰণ্টৰ এটা সময়ত মানুহৰ মানে ৰেডিঅ' কেনেকুৱা কি আছিলে হয়নে নহয় বৰ্তা হা ৰেডিঅ' এটা সময়ত কেনেকুৱা ধামাকা আছিলে আজিকালি ৰেডিঅ' নুশুনেই মানুহে তাৰমানে আমাৰ স্মৃতি আছে হয়নে নহয়
তো গাইছ এতিয়া আমি পাই গ'লো একদম ঘৰ পাই গ'লো ঘৰ পাই মেলি আৰু ছোৱালীক যেজনী মানে অনন্যা কিবা এটা আনি দিব লাগে বোলে তাৰপিছত আনি দিছোঁ পপছ মানে এইটো এটা বহুত ধুনীয়া লাগে খাই কৈছোঁ ন ময়ো খাওঁ মানে আৰু আপোনালোকে এবাৰ খাই চাব আৰু এইফালে বহিছে আমাৰ মাম্মিজি বলে তো ওচৰ ইহাল মাম্মিজি আৰু ৰাতিকে বনাব মানে মায়ে মাছৰ মানে কি বনাব আজি চৰচৰীয়া বনাই নে কি বনাই মায়ে বনাব আৰু যিয়ে নবনাওক আৰু আপোনালোকক দেখুৱাই থাকিম চব ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো যদি প্ৰথমে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰে আমাৰ বেয়া লাগে ন আমি মানে সৰু ক্ৰিয়েটৰ বুলি কি আপোনালোকে মানে আমাক গুৰুত্বই নিদিয়ে নে কি অকণমান গুৰুত্ব দিব আৰু গুৰুত্ব মানে কি যদি ভাল লাগে আৰু চাব আৰু যদি বেয়া লাগে নালাগে বাৰু তাত মানে আমিতো আপোনালোকক ফ'ৰ্চ কৰিব নোৱাৰোঁ হয় নে নহয় বাৰু ঠিক আছে তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আৰু এতিয়া আমি খাম চাওক ফৰিং ৰেডি দিছে নহয় খাই লওঁ আৰু ফৰিং মস্তি আপোনালোকৰ ভাল লাগে নে নালাগে ক'ব জনাব দেই ফৰিং মোৰ একদম ফেভৰেট গাইছ মজা এয়া বনাই আছে মায়ে ফ্ৰাই অনন্যা হৈ আছে পানী খাই বোলে খাই লোৱা দেই আৰু এইফালে পপাই খাবলৈ ষ্টাৰ্ট কৰি দিলে আৰু ময়ো ভাতকেইটা খাই লওঁ মুক্তিয়ে নাখায় বোলে পেট ভৰি আছে বোলে মুক্তিৰ পেট ভৰি আছে ঠিক আছে আমি খাই লওঁ মাছ দালি খাই লওঁ দেই গুড নাইট আৰু আজিলৈ বাই বাই আকৌ লগ পাই আছোঁ আপোনালোকক